নখ নেকি তাৰমানে ধৰক চব আপি যে কিছুমান আপি যে দীঘল দীঘল নখ থাকে লগে লৈ দিবা খুজে নেকি কাবাক যাকে নহওক দিম আপোনাকে দিবা লাগিব দিলি কি হ'ল আছিল যি কি হ'ল আপোনাৰ যি বাদ দিলোঁ মই অলপ থুলমূলকৈ দেখি দিছোঁ বাকী এবাগে চাওক আপোনালোকে এইটো বস্তু যে এইটো যদি দৰ্জনে এদিনীয়া আপিক দিবা পাৰেনে তো শুনিলোঁ গাইজ শুনিলোঁ ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনালোঁ বাকী আজি আমি এটা জাগাত যাই আপি পাগল এইবিলাক তো গাইজ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোটামুটি এতিয়া 10:30 বাজছি বাকী আজি এখন যাম দোকানত মানে দোকানখন অলপ সেই আৰু আমাৰ ঘৰৰে বৌ তাৰ তো দোকানখনক যাই লওঁ যাই লৈ অলপ বলকচোন কি আছে দোকানখনত চাওঁ মাতি আছে জোল বুলি মাতি আছে তো যাই লৈ বলকচোন তাতে কি আছে আপোনালোকক দেখাব পাৰোঁ কি গাইজ শুনা মতে দোকানখনত গিফ্টৰ বস্তু থাকে ধৰক বহুত ধৰণৰ কিবা কিবি বিশেষকৈ ছোৱালী ল'ৰা চবৰে আছে বস্তু মানে মই ভালকৈ গম পোৱা নাই আগদিন গৈছিলোঁ যদিও ভালকৈ চোৱা নাই তো আজি ভালকৈ যাওঁ ভালকৈ এক্সপ্ল'ৰ কৰি দোকানখন আপোনালোককো দেখাম ময়ো চাম তো বলক গাইজ বলক তো গাইজ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ যাত্ৰা মানে বেছি দূৰ নহয় নলবাৰীতে দোকানখন টেম্পো ষ্টেণ্ডত বুলি কৈছে বলক কেনে কি আমি চাই লওঁ বাকী এখন গাড়ীত এতিয়া কি হ'ব হয় পুলিচে ধৰিব নেকি কমেণ্ট কৰিছে কমেণ্ট মাৰক গাইছে তো গাইজ দোকানখন আহি পালোঁ অনাৰ আছে আমাৰ লগত অনাৰৰ লগত কথা পাতিম তাৰ আগতে কি পায় কি নাপায় আপোনালোক ফোন কৰিব অলপ মই দেখাই আছোঁ ভিতৰলৈকে সোমাই যাওঁ কি পায় কি নাপায় দেখাই আছোঁ ফাৰ্ষ্ট আপোনালোকে অহাৰ লগে লগে এইগিলা দেখিব হাগিছ চাগিছ আছে এইগিলা চেণ্ডেল আছে আৰু এবাগে যদি আপুনি লক্ষ্য কৰে এবাগে বহুত ধুনীয়া ধুনীয়া বস্তু আছে ফাৰ্ষ্ট লাইনত আছে আপোনালোকৰ ধুনীয়া গিফ্ট আপোনালোকে নিব পাৰে বিয়াত লাগে কিবা বাৰ্থডে চাৰ্থডেত লাগে বা কাৰোবাক কিবা গিফ্ট দিয়ে এইগিলা দিয়ে আৰু বাকী এইগিলা চাকে কি আনিছে এইগিলা তো এইগিলা চাকচোন কি ধুনীয়া ছেট আছে বাকী তলৰ ফালে আপোনালোকে এনাহান বস্তু দেখা পাব এবাগে কাপ চাপ প্লেট আছে আৰু ভিতৰত যদি আপোনালোকে সোমাই আহে ফাৰ্ষ্ট এইটো পুতলা দেখা এই পুতলাৰ দাম হ'ব কিমান পুতলাটোৰ দাম 1000 টকা কিন্তু ডিছকাউণ্ট পাব আমাৰ ফালৰ পৰা আহিলে ভাল ডিছকাউণ্ট এটা পাব ইয়াতে কিবা লেখাই আছে জাষ্ট ফৰ ইউ ধুনীয়া এইটো বস্তু আপি যদি আপাক দিয়ে বা আপাই যদি আপিক দিয়ে পতাটো ফিক্স বাকী সোমেকি আপোনালোকে এইগিলা পেটি চেটি দেখিব এইগিলা কিনিব পাৰে বাকী এবাগে হেৰি আছে বেগ আছে কি ক'ব কেনে লাগিছে আপোনাৰ আহি আপুনি কিবা নিব আহিছে নে নাই আৰু মেকআপ কৰে যি মেকআপ আৰ্টিষ্ট আছে নেকি আপোনাৰ কোনোবা এবাগে ব্ৰাছ আছে বাকী এবাগে বাতি ছেট কাপোৰ ছেট এইগিলা বাৰু বিয়াত চলাই বাতি ছেটটো কমন আৰু ঘড়ী চৰি আছে বাকী এবাগে এখন গ্লাছ আছে কেনাই চকলেটো আছে চকলেট ক'ত চকলেটো আছে বহুত মানে শেষ কৰিব নোৱাৰি মই অলপ থুলমূলকৈ দেখি দিছোঁ বাকী এবাগে চাওক আপোনালোকে এইটো বস্তু যে এইটো যদি দৰ্জনে এদিনীয়া আপিক দিব পাৰেনে পাগলা উঠি যাব তো এবাগে চাই লওক আপোনালোকে বাকী এবাগে গাড়ী চাৰি আছে সৰু চলি কোনোবা আহিলে যদি কান্দি থাকে ঘৰত যদি আপোনাৰ সৰু চলি আছে কান্দি থাকিলে এইগিলা গাড়ী চাৰি দিব পাৰে বহুত বস্তু আছে এইগিলা পুতলা চুতলা আছে নখ নেকি তাৰমানে ধৰক চব আপি যে কিছুমান আপি যে দীঘল নখ থাকে লগে লৈ আমাক আৰু কৈ মোৰ নখটো ভাংচিয়ে যি ভাঙা নাই কিনিয়া নখ কি ক'ব আপুনি আমিও লগাব পাৰি আপুনি লগে নলগে দিছ নালগে ABCD EF এইগিলা আছে ধৰক নতুনকৈ কোনোবা শিকি আছে এফালে যদি আপোনালোকে চাই এফালে ধৰক খোৱা বিয়া আছে দাম সুধি আছোঁ আমি এইগিলা গলছ ছেট ধুনীয়া বাকী দামটো আপোনালোকে ডিছকাউণ্ট পাই যাব মই দামটো কেনে আনকি আপোনালোকক জনাই আছোঁ বাকী এইটো আলমাৰীত অকল খোৱা বিয়া আৰু ওপৰত দেখি গাড়ী চাৰি আছে ফেব্ৰিক আছে এইগিলা বাৰু হেৰি নহয় বেছি বাকী ধুনীয়া প্ৰডাক্ট আছে যেনাহান প্ৰডাক্ট লাগে আপোনালোকক সেনাহান প্ৰডাক্ট পাব এবাগে পকেট পাৰফিউমো আছে পকেটত লৈ ঘূৰি থাকিব পাৰে ধৰক ক'ৰবাত গেল পাৰফিউমটো মাৰি ল'লাক আৰু কথা পাতিলাক আৰু এবাগে ফটা চটা আছে অলপ ধুনীয়া আৰু এইখন মই এটা 360 ভিউ আপোনালোকক দি দিছোঁ চাওক বহুত টকাৰ বস্তু আছে গাইছ আহকচোন একবাৰ
এইফালে বাৰ্থডে কাপ আছে ধৰক আপোনালোক বাৰ্থডে খাব মাতছি 50 টকা দিলি নলয় 60 টকা দিলি নকয় এইবোৰ কাপ কিমানকৈ আহে 100 টকা 80 টকা ধৰক 10 টকা এটা কম হ'ব ধুনীয়াকৈ এই কাপ এটা নিয়ক আৰু বাৰ্থডেখন খাই আহক ধুনীয়া বস্তুবিলাক ধুনীয়া লাগিছে গাইজ সুমে আহি আপোনালোকে এবাগে দেখব খাৰু এই খাৰু সৰস্বতী পূজাত কি ক'ব আপুনি একযোৰ দিবা খোজে নেকি কাবাক যাকে নহওক দিম দিম আপোনাকে দিবা লাগিব দিলি বেলেগ নাই আপোনাৰ নাই কি হ'ল আছিল যি কি হ'ল এই আপোনাৰ যি বাদ দিলোঁ মোৰ যি হৈছে বাদ দিলোঁ মানে এবাগে ধৰক খোৱা পিহে আছে এবাগে ধৰক গিফ্ট ধুনীয়া আৰু আপোনালোকে আহি চাই লওক ফাৰ্ষ্ট চাই লৈ বস্তুখিনি কিনাক মই কোৱা নাই যে আহক কিনক ফাৰ্ষ্ট আপোনালোকে দৰ্শন কৰি লওক আৰু ওপৰত দেখি বতাহ চতাহ আছে এইগিলাও দেখি আছোঁ এইগিলা বতাহ চতাহ লাগিলে এইগিলাও আছে বাকী আপোনালোকে ফাৰ্ষ্ট দোকানখনত সোমাই আহক আহি চাই লওক ভালকৈ চাই লওক কি লাগে চাই লৈ আপোনালোকে কিনক যদি দামটোতো কমি যাব বস্তু আছে কি আছে সকলোতে লাগে যে না কি আছে কওকচোন এইটো এছপলিন এছপলিংটো ভাল লাগছে মানে খোৱা পিয়া ধৰক আপোনালোকৰ ঠাণ্ডা বস্তু ঠাণ্ডা বুলি গাল চাল যে টানি কৰে ভাল আপোনালোকে ভাল বস্তু এটা খুৱাক আৰু পাইনি মই সেইটোৱে বিচাৰোঁ তো আহক দোকানখন ভালদৰে চাওক চাই ধুনীয়াকৈ কিনক আৰু বাকী আমাৰ অনাৰ আছে অনাৰৰ লগত আমি ডিছকাছ কৰি আছোঁ কোনটো বস্তুৰ কিমান দাম আপোনালোকক জনাই আছোঁ তো গাইজ বলক অনাৰৰ লগত কথা আহিলি নহ'ব দোকানখন কোন শান্তিত আছে সেইটো হ'ব এড্ৰেছখিনি আমি দি আছোঁ ডিটেইলছত ধুনীয়াকৈ ডেছক্ৰিপশ্যনত দি দিম বা কৈও দিম মই ফাৰ্ষ্ট আমি অনাৰৰ লগত কথা পাতোঁ গাইজ বলক এইটো গেট এইটো সোমে কি আপোনালোকে এইটো কি ফুল ব'ব জিপচি ফুল নতুনকৈ হ'ল কিমান মানত আহিব এইটো ধুনীয়া আৰু ডিছকাউণ্ট পাব আপোনালোকে দাম শুনি ভয় নাখাব আহক দোকানখনত আহি ডিছকাউণ্ট আমাৰ নাম ক'লেতো ভাল ডিছকাউণ্ট পাব তো আহক ধুনীয়া বস্তু আছে গাইজ কিমান চাব শেষ কৰিব পৰা নাই মই চাই গাইজ মই পাৰাখিনি আপোনালোকক দেখুৱালোঁ আৰু বহুত বস্তু চাব লগা আছে তো অনাৰৰ লগত কথা পাতো অনাৰে কেনাহান কি বস্তুৰ কেনাহান দাম চবখিনি বুজাই দিব তো বলক তো ফাৰ্ষ্ট কথা এনাই ধৰা কম বাজেটত কি আছে একদম ধৰা ল' একদম তাতকৈ ল' নাই আৰু কি আছে সৰস্বতী পূজাৰ কথাটো মই পাহৰি গৈছিলোঁ 2 দিন পিছত সৰস্বতী পূজা কালি আপোনালোকে আহক আহি লৈ যাওক কি আছে নাই ভাল কম বাজেটত সব অফার দিম এটা 50 টাকার বস্তু 20 টাকাত পাই যাব এলা তো গাইজ এলা 50 টকা নাই সৰস্বতী পূজা বুলি 20 টকাতে দিব আহক ধুনীয়া ধুনীয়া কেনাই লাগে হালধীয়া লাগে ৰঙা লাগে কলা লাগে বাকী আৰু কেনাহান আছে এইগিলা ছেট গিলে কেনাহান 200 মানৰ পৰা আৰম্ভ আছে 200 এইটো মানে এনে দামটো কৈছে আৰু আপোনালোক আহাৰ পিছত আমাৰ নাম হুলুলুলু বুলি কোৱাৰ পিছত এনেই গোটাই বানপানী যে কমি গৈছিল সেনেকৈ কমি যাব বস্তুগিলাৰ দাম তো সেইটোৱে আৰু ধৰা এই খোৱা পিয়াগিলা কেনাহান কিমান মানৰ পাই আছে প্ৰাইচটো খোৱাপিয়াটো বহুত দামৰো আছে কম দামৰো আছে ধৰা এনেই চাল তাল টানি গ'লে ধুনীয়া ঠিক হৈ যাব আৰু জে ডি এমৰ বস্তু আছে নেকি জে ডি এমৰ এবাগে চাব পাৰে জে ডি এমৰ ধুনীয়া প্ৰডাক্ট আছে আহকচোন ধুনীয়া আৰু এফালে এইগিলা সোণা চোনাগিলা কিমান এইগিলা সোণা না মই ভালকৈ চিনিও নাপাওঁ মেকআপ ব্ৰাছ আছে ধুনীয়া এইগিলা ব্ৰাছগিলা কিমানকৈ আহে 100 টকাৰ পৰা আছে 100 টকাৰ পাই আছে তো কাষ্টমাৰ আহিছে আমি কাষ্টমাৰটোক কি লাগে সুধি লওঁ তাৰপিছত লগ পাই আছোঁ ৰ'ব কথা সুধো যিহেতু ধৰা আপি চলি এনেই কি বস্তু ভাল পায় ধৰা এনেই কেনাহান বস্তু ভাল পায় ন লিপষ্টিক কাণফুলি লিপষ্টিক ক'ত আছে নো লিপষ্টিক চাম আমি এইবাৰ এলা নেকি মই ভালকৈ চিনিয়ে নাপাওঁ না আপি চলি কেনাহান কিমানৰ পাই আছে লিপষ্টিকৰ দাম 50 টকাৰ পৰা আছে 50ৰ পৰা ষ্টাৰ্টিং আৰু দামী আছে ধৰক কিছুমানে দামী বিচাৰে কিছুমানে কিছুমানে কম দামী কিমানক লাগি আছে দামটো 700 মানক লাগি নাই এইটো মিনিমাম দামটো কমব আপোনালোকে আহক আৰু ষ্টাৰ্টিং কিমানৰ পৰা 50ৰ পৰা তো 50ৰ পৰা আপোনালোকে লিপষ্টিক পাব ধৰক 600-700 সিমান মানক লাগি পাই যাব বাকী আৰু শিখৰ তুমি আগত দোকানখন দেখিছোঁ আজি এনে বাকী ধৰা এনে সৰস্বতী পূজা হ'লে আপি এটাক ধৰা কিবা এটা দিব খুজিলা কি দিলি ভাল কাণফুলি তো এফালে কাণফুলি আছে কাণফুলিৰ দাম আমি সুধি আছোঁ হা কোনটো এইটো নহয় এইটো তুমি প্ৰপ'জ কৰিব পাৰিবা ধৰা সৰস্বতী পূজাত মাতি আনিলা মইনা শুনা কথা এটা আছে তাৰপিছত এইটো দিলা আপি তোমাৰ হা ঠিক আছে বাকী আমি কাণফুলিৰ দাম সুধোঁ এইগিলা আপোনালোকে এইটো এই ছেটটো যদি তোক মই কৈছোঁ এই ছেটটো যদি দাঙি নি কাৰোবাক দৈলে দিব পাৰা তাই জিন্দেগী তই যিয়ে নকৰা যিয়ে বয়া কাম নকৰা এৰি নাযায় বাকী কাণফুলিৰ দাম সুধোঁ এইগিলা কিমানকৈ পাব 100 টকা মানত আহি যাব এই 100 টকা ইমান কম দাম গাইছ আৰু এই কলাটো বহুতে পচন্দ কৰিছে এইটো কিমানত আহিব তো 100 টকা মানতে আহিব 50 টকাৰো আছে 50 টকা গিলাকে না তাৰমানে আপোনালোকে আহকচোন ফাৰ্ষ্ট মেইন কথা আপোনালোকে আহক যেনাই বিচাৰে কিমান মান টকাৰ মাল আছে না গোটাই যদি দোকানখন ধৰা মই গোটাই বস্তুখিনি কিনিব খুজিছোঁ কিমান মান পইচা আহিব 10 লাখ বেছি নাই 10 লাখ মানৰ আছে তো গাইজ এইগিলা ধুনীয়া এইগিলা কিমানকৈ আহিব
এইগিলা চব 50 গাইছ চাকছো কি ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে এই তলত দেখি আৰু ধুনীয়া ধুনীয়া আছে বাকী এৰে লে কোনযোৰ ভাল লাগছি তোৰ এৰে এটা ভাল একযোৰ তই দেখি ভাল লাগা মোৰ এইযোৰে কলা যোৰে ব্লেক ব্লেক তো ব্লেকযোৰ 100 টকা মাত্ৰ তাৰো হয়তো অলপ কিবা 10-20 ডিছকাউণ্ট হ'ব পাৰে আমাৰ নাম কলি এইযোৰ কিমান বৌ 200 কিমান 200 দাম আছে 200 দাম আছে কম বৌ এইযোৰ অলপ পুৰণা কাপোৰৰ লগত পিন্ধিলে ভাল লাগিব কোনযোৰ অঁ 100 টকাত আহিছোঁ ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে আপোনালোকে ফাৰ্ষ্ট আহক আপোনাৰ নাম ল'লে অলপ ডিছকাউণ্ট হ'ব নে মানে গাজৰা আছে অঁ আপোনালোকক মই এটা কথা কৈ দিওঁ এইখিনিতে আপোনালোকে আহি হুলুলুলু বুলি ক'ব ফাৰ্ষ্ট দোকানখনত সোমে তাৰ পৰাই দাম চাব ডিছকাউণ্ট মোটামুটি 70-80% ডিছকাউণ্ট পাই যাব আৰু এইগিলা কিমান এইগিলাটো 10 কিজানি এইটো বস্তু 10 মই জানো এইগিলাও 10 কাঠ পেঞ্চিল বাকী এইগিলা মেকআপৰ ব্ৰাছগিলা কিমান বুলি কৈছিলে 100 টকা ন এই ধুনীয়া মেকআপ আৰ্টিষ্টগিলা এৰ পাই বস্তু নিব পাৰে অঁ এৰে কাণফুলি চাকচোন এইযোৰ কিনো এইযোৰো কাণফুলি কিমান লাম্বা কিমান এইযোৰত 150 মান আছে ধৰক মই কিটো কৈছোঁ জানে না মই গোটাই বস্তুৰ দাম সুধিব পৰা নাই যোনগিলা ধৰক অলপ ইউনিক টাইপৰ বস্তু সেইখিনিৰ দাম সুধিছোঁ বা আপোনালোকে আহকচোন চাই যাওক দোকানখন কেনে কি লাগে বাকী ফ্ৰণ্টৰ ফালে আপোনালোকে এইগিলা কি কাণ ফুলিছো এইগিলা কাণফুলি নহ'ব ল'ৰা মানুহ ল'ৰা মানুহ ছোৱালী মানুহ চবৰে আছে এইগিলা ধৰক পাৰফিউম আছে মই অলৰেডি দেখুৱালোৱে বহুত বস্তু আছে এবাগে গিফ্টৰ বস্তু আছে আপোনালোকে বিয়া চিয়া ধৰক ক'ৰবাত বিয়া চিয়া খাব গৈছে নলবাৰীৰ চাইডত ইয়াতে সোমে বস্তু লৈ যাওক বিয়াৰ এনে কেনে বস্তু পায় বাতি চেট বাহিৰত আছে চব বাহিৰত অঁ বাতি চেট মই চিনেমেটিকত আপোনালোকক দেখুৱাইছোঁৱে সেইটোৱে কথা আৰু ধুনীয়া ধুনীয়া বস্তু পায় কিমান কি দেখুৱাম আপোনালোকে আহক ডিছকাউণ্ট পাব বাকী এড্ৰেছটো ক'ত বৌ আৰু কিবা দেখুৱাব নেকি দেখুৱাচোন কি এইটো কি ফুল আছে খপাত মাৰা ফুল খপাত এইটো তাৰমানে কি জানেনে ধৰক আপোনালোকে ফাৰ্ষ্ট আপিটোক লগ ধৰিব যাব ফুল এটা লৈ যাওক শুদ্ধহাতে এয়া যায় তেতিয়া ভাবিব বাই মোক কি মৰম কৰে ইয়াক বাদ দিব নোৱাৰা তো ফুল এটা লৈ যাওক ধুনীয়াকৈ দিয়ক মই নাজানো আৰু বাকী এই পুতলাটোৰ দাম কিমান এইটোৰে 1000 আছে তাৰমানে ধৰক এইটো এনে দামটো ধৰা কমব আৰু এইটো শুনা দাম আৰু ধৰক আপোনালোকক 80 বুলি ক'লাক আপোনালোকে 60 দিব 70 দিব সেইকাৰণে ধৰক 1000 কৈছি তাৰে কমব আপোনালোকে আহক হুলুলুলু বুলি ক'ব নকমলি মোক ডাইৰেক্ট ফোন মাৰিব যাৰ তাত ফোন আছে আৰু ইনষ্টাগ্ৰামত মেছেজ দিব দাম কম নাই বুলি দাম কমবই 100% সেয়ে আৰু বাকী এড্ৰেছটো কোনখিনিত আছে বৌ হাজোৰত নিয়াৰ বিৰেন গেৰেজ নিয়াৰ টেম্পো ষ্টেণ্ড বাকী গিফ্ট এণ্ড ষ্টেচনাৰী আয়ুষ গিফ্ট এণ্ড মই বাহিৰৰ পৰা দেখি আছোঁ ধৰক আপোনালোকে মই জানি আছোঁ ৰ'ব বাহিৰত যাওঁ ৰ'ব কাৰণ ধৰক এবাগে আপোনালোকে হাজোত দেখি পাই আহিলি ৰাইট চাইড হ'ব না লেফ্ট হ'ব হেল্ল' ৰাইট নে লেফ্ট ৰাইট হ'ব আৰু হাজোত দেখি পাই আহিলি ৰাইট আৰু যদি আপোনালোকে হৰি মন্দিৰ ধৰক নলবাৰী থানাত দেখি পাই আহে লেফ্ট চাইড তো এখানে দোকান এটা এড্ৰেছখিনি ডেছক্ৰিপশ্যনত গোটাইখিনি থাকিবই আৰু ইয়াতে চাই ল'ব পাৰে আপোনালোকে এখন ধুনীয়া গাইছ মই দেখুৱালৈ দোকানখনৰ নাম কি আয়ুষ তোমাৰ দেখিছোঁ কি আছিল তাৰপিছত আৰু অলপ গিফ্ট এণ্ড ষ্টেচনাৰী হেপাকেও এখন আছে কিন্তু আপোনালোকে যদি হাজোত দেখি পাই আহে ৰাইট চাইড আৰু যদি নলবাৰী থানাত দেখি পাই আহে লেফ্ট চাইড ধুনীয়া একবাৰ সোমে ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি যাওকচোন কেনেহেন পায় বাকী সৰস্বতী পূজা বুলি মই আপোনালোকক কি দিম সেইকাৰণে মই ভাবিলোঁ দোকানখন আপোনালোকক একবাৰ দেখাই দিওঁ আপোনালোকলৈ হেল্প হ'ব বাকী আজি আপোনালোকে ভিডিঅ'টো চাই আছে মাজত আগদিন মাথো আছে সৰস্বতী পূজাক লাগি তো সিদিনে আপোনালোকে আহক আহি দোকানখন চাক কেনে লাগে বাকী বস্তুখিনি যেখিনি ধৰা নাই তোমাক সুধিব লাগিল ফোনে চোনে নাম্বাৰটো দি দিব পাৰিম মই তো নাম্বাৰটো তলত দিয়াই আছে ফেচবুকৰ আইডি দিয়াই আছে আপোনালোকে যাই তাতে কিবা যদি সুধিব লাগে ধৰক আপোনালোকৰ ঘৰত দূৰত এইটো বস্তু পাইনে মই সুধিম তো আপোনালোকে তলত মই বস্তুখিনি দি দিছোঁ এড্ৰেছখিনি বা বস্তুটো হোৱাটছআপ নম্বৰ ফেচবুক আইডি মই দি দিছোঁ তাতে আপোনালোকে সুধি লওক যদি আছে আহি যাওক লৈ যাওক আৰু যোনখিনি ওচৰে পাজৰৰ মানুহ সেইখিনিতো সুধিবই নালাগে ডাইৰেক্ট আহি সোমাই যাওক চাই যাওক কি আছে তো সেই আৰু তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ বাকী সৰস্বতী পূজাত এটা ভিডিঅ' আহি আছে সেইখিনিয়ে সৰস্বতী পূজা বুলি আপোনালোকক এইটো ভিডিঅ' মই সেই আৰু অলপ ভাবিলোঁ কি অলপ হেল্প হ'ব আপোনালোকৰ তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকৈ পালে তলত কমেণ্ট কৰিব যদি ভাল পালে শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই